যাহাৰ মুখত থাকে তাৰো তেতিক্ষণে ভস্ম হইয়া যায় মহাপাপ কৌটিহত। কৃষ্ণ প্ৰভুৰ গুণগান যাৰ মুখত থাকে তাৰ যিমানে পাপ নকৰ মহাপাপ পৰম মংগলে হৰিনাম ধৰ্ম যাহাৰ মুখত থাকে যাৰ মুখত থাকে তাৰ তেতিক্ষণে ভস্ম হইয়া যায় মহাপাপ কৌটিহত। যিমান পাপ নাথাকিব চব নাশ হৈ ভস্ম হৈ যোৱা বুলি তুলনা কৰিছে। এতিয়া মাধৱ মহাপুৰুষে লিখিছে যে সকল পুণ্যৰ অবিনাশী ফল হৰিৰ গুণ নাম সাৰ হৰিক সন্তোষ কৰাইবাৰ হেতু নাম বিনে নাহি আন। এই হৰিক সন্তুষ্ট কৰাৰ কাৰণে নামৰ বাহিৰে আৰু বেলেগ উপায় নাই। যিমান আছে সকলো পুণ্যৰ অবিনাশী নাশ নোহোৱা ফল হৈছে হৰিৰ গুণ নাম। আৰু যিমান পুণ্য আছে চব পুণ্যৰে নাশ আছে। অকল হৰিৰ নাম ধৰ্মৰ পুণ্যৰ কেতিয়াও নাশ নহয়, শেষ নহয়, সি সদায় চিৰস্থায়ী। আৰু বেদে ৰামায়ণে পুৰাণে ভাৰতে আদি মধ্যয় অৱসানে হৰিকে মাত্ৰ কহয় নিশ্চয় জানা তত্ত্ব ইমান। যে বেদে কৈছে, ৰামায়ণে কৈছে, পুৰাণে কৈছে, ভাৰতবৰ্ষ কৈছে, আদি মধ্য অৱসানে হৰিকে মাত্ৰ কহয় নিশ্চয়। হৰিয়ে সাৰ, হৰিৰ বাহিৰে আৰু বেলেগ নাই বুলি বেদেও কৈছে, ৰামায়ণো কৈছে, পুৰাণো কৈছে, ভাৰতো কৈছে। গোটেই ভাৰতবৰ্ষৰ শাস্ত্ৰ যিমান নাই সকলোৱে সাঙুৰ খাই না যে হৰিক সন্তুষ্ট কৰা হৰিৰ নামৰ বাহিৰে আৰু বেলেগ উপায় আমাৰ এই পৃথিৱীত আৰু নাই। এই কলিৰ যুগত শ্ৰেষ্ঠ ধৰ্ম হৰিৰ নাম পূৰ্ণতে সৰ্বন হয়। আৰু কলিৰ যুগৰ মানুহৰ অল্প আয়ু। কলিৰ যুগৰ আয়ুৰ কথা প্ৰহ্লাদ চৰিতত লিখিছে, এৰা মনীশ্বৰ আয়ুষত বৰিষ সংখ্যাত অৰ্ধেক বিফলে যায় জানিবা নিদ্ৰাত। আৰু বিসংতি বৰিষ আৰু যায় অমলতে নেদহ বৰিষক ধনয় উপজন্তে। বৃদ্ধকালে যায় শেষ বৰিষ বিসংতি এক কাৰ্য সাধিবাৰ নাহিকে শকতি। যে মানুহৰ 100 বছৰ আয়ু শাস্ত্ৰই সিদ্ধান্ত দিছে, তাৰে 50 বছৰ আমাৰ নিদ্ৰাত যায়, আৰু 20 বছৰ আমাৰ খেলা ধূলাত যায়, 10 বছৰ ধন কামাত যায়, আৰু 20 বছৰ বৃদ্ধকালত যায়। এই কথাখিনি আমি ভাবি আমাৰ হাতত সময় নাই। এই সময়খিনি যাতে আমি অথলে নাযায় তাৰ কাৰণে সৰু কালৰ পৰা হৰি ভজনা কৰিব লাগে বুলি প্ৰহ্লাদ চৰিতত সিদ্ধান্ত দি দিছে। এই সিদ্ধান্ত মৰ্মে মানুহ যিসকল ব্যক্তিয়ে সৰু কালত হৰিৰচত আশ্ৰয় লৈ হৰিৰ শৰণাপন্ন হয় তেওঁলোকে অমৃত খোৱাৰ নিচিনা সোৱাদ পায়। আৰু যিসকল ব্যক্তিয়ে যুৱককালত হৰিৰ আশ্ৰয় লৈ হৰিৰ নাম গুণত ৰত হয় তেওঁলোকে গাখীৰ দৈ ঘিউ মৌ খোৱাৰ নিচিনা সোৱাদ পায়। আৰু যিসকলে বৃদ্ধকালত প্ৰভু ভগৱন্তৰ ৰচত শৰণাপন্ন হৈছে তেওঁলোকে পানী খোৱাৰ নিচিনা সোৱাদ পায়। এতিয়া ভাবকচোন আপোনালোকে যে সৰু কালত যদি হৰি ভজনা কৰিলে অমৃত খোৱাৰ নিচিনা সোৱাদ পায়, গতিকে অমৃতে খাৱাৰ কাৰণে আমি ইচ্ছুক হৈ সৰু কালৰ পৰা প্ৰভু ভগৱন্তৰ নাম গুণ ল'ব লাগে। এই নাম গুণ তেওঁক চব সময় লৈ থাকিবলৈ পোৱা নাই নহয়। মনে প্ৰাণে যেতিয়াই সময় পায় তেতিয়া তেওঁৰ নাম গুণ অলপমান মনত ভাৱনা কৰিলে, ভাবিলে, উচ্চাৰণ কৰিলেই কামত আহিব। এই আমি জীৱ জগতত এই পৃথিৱীত চব বস্তু অস্থায়ী। টকা পইচা, ঘৰ দুৱাৰ, মাটি বাৰী, ল'ৰা ছোৱালী এই আছে এই নাই। জগত মিছা, ভগৱান সঁচা। তেওঁক পাবলৈ হ'লে আমি তেওঁৰ ওচৰত প্ৰেম ভক্তি কৰিব লাগে। তেওঁক টকা পইচা দি একোটি কিনিব নোৱাৰি। গজেন্দ্ৰে কেৱলে আপদ পাই কৰিলে কৃষ্ণ স্তুতি। পৰম আপদ পাই গজেন্দ্ৰে কৃষ্ণক স্তুতি কৰিল। কেনেকৈ কৰিল? ধন জন তাপ প্ৰভাৱে তোমাক সাৰথিব সাক্য নাই। গজেন্দ্ৰে কেৱলে ভকতি কৰিলে পৰম আপদ পায়। এই চাওকচোন, গজেন্দ্ৰে কৈছে যে ধনেদি যদি পাৰিল হয় ভগৱানক বৈশ্য কৰবা, যদি জনেদি বৈশ্য কৰবা পাৰিল হয় তেতিয়াহ'লে কথাই নাছিল। গজেন্দ্ৰৰ তেওঁৰ পুত্ৰ পৰিবাৰ সমন্বিতে তেওঁক গাহৰ পৰা উদ্ধাৰ কৰাৰ কাৰণে বহুত চেষ্টা কৰিছিল, তথাপিও তেওঁক গাহৰ হাতৰ পৰা উদ্ধাৰ কৰিব নোৱাৰিল। তেতিয়া কিন্তু গজেন্দ্ৰে ভাবিল যে ৰাসন্তা নাহিকে আৰু
পুত্ৰ ভাজ্যাচয় মোক আৰু এই পুত্ৰ ভাজ্যাচয় ৰাখবা নোৱাৰে সংকট বেলাত টান শত বুদ্ধি ভৈলা কি ভৈল বুলি গুণী বা কৰিলা যেতিয়া সংকট আহিল তেওঁ কোনো ৰসান্ত নাই পুত্ৰ ভাজ্যা তেতিয়া মনত সি ভাবিব ধৰিছে মোৰ কি হ'ল সেই তেতিয়া তেওঁ কৃষ্ণপ্ৰভু ভগৱন্তৰ ওচৰত শৰণাপন্ন হ'ল গজেন্দ্ৰই যেতিয়া সেই সৰোবৰত যুঁজা বুলি কৈছিল তেওঁৰ পুত্ৰ পৰিবাৰে তেওঁৰ গাহৰ পৰা হাতত টানাৰ কাৰণে বহুত টানা তাতে কিন্তু আপোনাৰ পদুম ফুল নাছিল কি কৈছিল যে সৰোবৰত তেওঁ কুন্দে মাৰে পদ্মগত অপৰক তুলি কৃষ্ণত শৰণলৈ ত্ৰাহি কৰি বুলি কিন্তু ইয়াৰ পৰা বুজা যায় যে তেওঁ যিমান যুঁজিছিল 1000 বছৰ যুঁজা বুলি কৈছিল সেই যুঁজাৰ সময়খিনি তাত পদুম ফুল নাছিল যিটো মনৰ পদুম ফুল ভক্তিৰ পদুম ফুল এই পদুম ফুলৰ অৰ্থ হৈছে পদুম ফুলে মানুহ বুজাইছে কৃষ্ণৰ হাতত থকা বস্তু পদ্মফুল পদুম ফুল এই পদুম ফুলৰ অৰ্থ হৈছে যে মানে এই জীৱ জগতৰ বস্তুৰ প্ৰতি তেওঁৰ আকৰ্ষণ নহয় তেওঁৰ বৈৰাগ কৰিছিল পদুম ফুলে বৈৰাগ কৰিছিল যেতিয়া মনৰ পৰা পদুম ফুললৈ কুন্দে মানে পদ্মগত অপৰগত তোলা বুলি কৈছে যে বৈৰাগ্যৰ সূচনা পদুম ফুল হৈছে বৈৰাগ যেতিয়া মানুহৰ এই পৃথিৱীৰ পৰা একো নাই বুলি আৰু মনত ভাবি লয় বৈৰাগ্য জন্মে তেতিয়াহে পদুম ফুল হৈছে ৰাষ্ট্ৰফুল অথচ তেওঁ বৈৰাগ্যৰ সূচনা পদুম ফুলে কৃষ্ণৰ হাতত থাকে তেওঁ পদ্মসম নাভি তেওঁৰ নাভিটো পদুম ফুলৰ নিচিনা গোটেইখিনি পদুম ফুলে মালাত পিন্ধা বুলি কৈছে পদ্মসম নাভি যাৰ এই পদুম ফুল হৈছে বৈৰাগ্যৰ সূচনা এই বৈৰাগ্য যেতিয়া আহিছে হাতীৰ যে মোক ৰখা মানুহ আৰু কোনো নাই এই সংসাৰত তেতিয়া তেওঁ কি কৰিল যে সহস্ৰ বছৰ হিত যুঁজে অপৰাসে জানিলো বন্দী হইলো বিধাতাৰ পাশে যে মোক আৰু কায়ো এই বিধাতাৰ হাতৰ পৰা ৰক্ষা কৰিব নোৱাৰে এই আমাক ৰাখিব আৰে গমন বান্ধৱ অন্তকালে গতি মোৰ কেৱলে মাধৱ মোক ৰখা আৰু পৃথিৱীত কোনো নাই মোক মাধৱ ভগৱন্ত প্ৰভুৰ বাহিৰে আৰু মোক কোনো ৰাখিব নহয় কলাৰ জগতৰে মৃত্যু যি প্ৰভুক দৰে যাক ভয়ে চন্দ্ৰ সূৰ্য প্ৰবন সংসাৰে কৃষ্ণ প্ৰভুৰ ভয়ত যাক ভয়ে চন্দ্ৰ সূৰ্য প্ৰবন সংসাৰ তেওঁলোকে ভয় কৰে হেন জগন্নাথই অনাথৰ ইষ্টদেৱ হৰি বিনে আৱতাৰন্তা নাহিকে মোক হৰিৰ বাহিৰে আৰু কায় ৰক্ষা কৰিব এই বুলি মৰণত নভৈলে বিকল কুন্দে মেৰাই ধৰিলন্ত ভুৱন মন পৰময় আনন্দে মাধৱ উপজিয়া চিত্ৰ গজেন্দ্ৰে কৰিলা স্তুতি আতি বিপৰীত আজাক শুনিতৰে মুখে কৰণৰ পট অন্তকালে গতি মোৰ কেৱলে মাধৱ এই গজেন্দ্ৰে যেতিয়া ৰাসন্তা নাই ভাজ্যা পুত্ৰ ছয় বুলি গম পাল ঠিক তদ্ৰুপ আমিও আমাৰ এই পৃথিৱীত থাকি মোৰ পুত্ৰ মহত পৰি পুত্ৰ পৰিবাৰ থাকি তাকে ভাবিছোঁ যে আমাক ৰক্ষা কৰিব মোক যেতিয়া মই বৃদ্ধ হ'ম তেতিয়া পুত্ৰই ৰক্ষা কৰিব কোনো ৰক্ষা কৰা নাই এই পৃথিৱীত অকলে আহিছোঁ অকলে যাম ৰাসন্তা নাহি কায়ো ৰক্ষা কৰিব নোৱাৰে সেই কথাখিনি আমি জানি ব্যৱহাৰিক বস্তু বুলি আমি ব্যৱহাৰ কৰিব লাগে এই জীৱ জগতৰ যিখিনি বস্তু আছে পুত্ৰ পৰিবাৰ যিমানবিলাক ঘৰ দুৱাৰ টকা পইচা মাটি বাৰী অকল আমি ব্যৱহাৰ কৰাৰ কাৰণেহে এইবিলাক বস্তু কিন্তু আচল প্ৰভু ভগৱন্তৰ ওচৰত মন প্ৰাণ সমৰ্পণ কৰি তেওঁৰ নাম গুণ যদি আমি ভাৱনা কৰা হয় লোৱা হয় আৰু শাস্ত্ৰ সিদ্ধান্ত দিছে যে ভগৱন্তৰ নাম লোৱাৰ কাৰণে কোনো স্থান কাল পাত্ৰ নিয়ম সংযম একো নাই তেওঁক য'তে ত'তে বহি তেওঁৰ নাম গুণ লোৱা যায় গতিকে তেওঁৰ নাম আমি লোৱাৰ কাৰণে আমাক কোনো নিৰ্দিষ্ট স্থান নালাগে আছে আমি যেতিয়া নামঘৰত সোমাম তেতিয়া যাম যেতিয়া গুৰুবাক্য ক'ব তেতিয়া নামঘৰৰ ওচৰত যাই ক'বই লাগিব দিনটোৰ ভিতৰতে আমি যিমানখিনি সময় থাকোঁ সিমানখিনি সময়ৰ ভিতৰত আমি তেওঁৰ নাম ভাৱনা কৰিব পাৰি তেওঁৰ নাম লোৱাৰ কাৰণে কোনো ভাগৰ নালাগে জগৰো নালাগে ভাগৰো নালাগে ধুনীয়াকৈ তেওঁ মুখতে যদি শব্দ নকৰে অথচ ৰাম বুলি মনত ভাবে কৃষ্ণ বুলি মনত ভাবে গোটেইখিনি কামত আহি যাব এই যে অনিচ্ছাকৈও যদি কোনোবাই লৈছে বোলে সুমধুৰ সুমংগল শ্ৰদ্ধায়ে হেলাই লয় নৰ মাত্ৰ তৰ ভৱ কূপে কৃষ্ণৰ গুণৰ নাম কোনোবা শ্ৰদ্ধা ভয় ভক্তি হেলা কৰিও যদি লৈছে কোনোবা ক'বৰ মন নাছিল আজি কোনোবাক লগ পাই
তেওঁৰ নাম গুণ গোৱা হ'ল, অনিচ্ছা কৰিয়ে কৃষ্ণ বুলি কোৱা হ'ল, অনিচ্ছা কৰিয়ে ৰাম বুলি কোৱা হ'ল, তথাপিও তেওঁ কামত আহিব। আমি যদি অনিচ্ছা কৰি ঘৰলৈ এটুকুৰা জুই কাঠ দলিয়াই দিয়া হয়, জুই জানো নালাগিব? তদ্ৰুপ আমি লোভৰ মন নাছিল কৃষ্ণৰ, তথাপিও অনিচ্ছা কৰিয়ে তেওঁৰ নাম আমি এবাৰ কৃষ্ণ বুলি উচ্চাৰণ কৰিলোঁ, তেওঁৰ বলত যাই মালা হ'ল। ভকতে যত গুণ নাম লয়, তাৰ মালা গাঁঠি তুমি পিন্ধা কৃপাময়। ভকতে যিমান তেওঁৰ নাম গুণ লয়, কৃষ্ণ প্ৰভু ভগৱন্তই তেওঁৰ গলত তেওঁ মালা কৰি পিন্ধিছে। প্ৰভু ভগৱন্তৰ এই অতুলনীয় অনুপম ভকতক দয়া, তেওঁ ভক্তৰ অধীন ভকত বৎসল, তেওঁ যিজনে যায় হৰি নাম সেবি, পাছে পাছে ফুৰে যত দেৱ দেৱী। ইমান দামী কথা কৈছে, যিসকলে হৰিৰ নাম গুণ গাই ফুৰে তেওঁলোকৰ পাছে পাছে যত আছে দেৱ দেৱতাই পিছে পিছে যোৱা বুলি কৈছে। এনে সুমধুৰ সুমংগল হৰিৰ নাম যদি আমি নলওঁ, দিনতে দুই চকু খালোঁ। আৰু আমাৰ কোৱাৰ নিচিনা কহতাৰে 100 বছৰ আয়ু, 50 বছৰ নিদ্ৰাত গ'ল, আৰু 50 বছৰ আমাক থাকিল, তাৰে 20 বছৰ খেলা ধূলাত গ'ল, 10 বছৰ ধন কামাতে গ'ল, আৰু 20 বছৰ যদি আমি বৃদ্ধকালত যায় কেতিয়া হৰি ভজনা, তেতিয়া আমি সৰু কালৰ পৰা হৰি ভজনা কৰিব। তাৰ উপৰি কৈছে, দুৰ্লভ মনুষ্য জন্ম নকৰা বিফল, চিন্তা মনে মাধৱৰ চৰণ কমল। এই দুৰ্লভ মনুষ্য জন্ম বিফলে যাবা মানা হৈছে। কি কৰিব কৈছে? যে প্ৰভু ভগৱন্তৰ নাম গুণ দুৰ্লভ মনুষ্য জন্ম বিফলে নাযায় কাৰণে প্ৰভুৰ নাম গুণ ল'বা কৈছে। এই বিফল কেতিয়া হ'ব? যেতিয়া আমি তেওঁৰ নাম গুণ কেতিয়াও নলওঁ, তেতিয়া আমাৰ আয়ুবিলাক এনে যাই আছে বুলি। আৰু যেতিয়া আমি কৃষ্ণ গুণ গান কোৱা হৈছোঁ, যোৱা হৈছে, ভকতৰ মাজত লগ হৈ কৃষ্ণৰ নাম গুণ গোৱা হৈছে, তেতিয়া আমাৰ এই দিনটো সাৰ্থক হোৱা বুলি কৈছে। যেতিয়াকৈ কৃষ্ণৰ নাম গুণ যোনদিনা নহয়, যিদিনাখন ঘৰত মানুহ মেঘাচনা নহয় দুদিন, সেই দিন অকভাই পদৰ দুদিন, কোনোবাৰ ঘৰত যদি বহু ডাঙৰ বিয়া বাৰু হৈ আছে, ফূৰ্তিৰ আনন্দ হৈ আছে, তাত যদি হৰিৰ নাম নহয়, সিদিনাখনেই দুদিন। আৰু যিসকলৰ ঘৰত বহুত আপদ, ৰোগ ব্যাধি সূচনা, অথচ হৰিৰ নাম হৈছে, সেইখন ঘৰতে মংগল। হৰিৰ নাম এনে বস্তু, এনে সুন্দৰ, এনে প্ৰয়াস যে আমি কৈ শেষ কৰিব নোৱাৰিম। গতিকে কোনো কৈ শেষ কৰিব নোৱাৰে। আমাৰ নিচিনা নৰমে, আমি নিচিনা অধমে কি প্ৰভু ভগৱন্তৰ কথা কওঁ? ৰঙা সিদ্ধ মুনি আদিয়ে নাপায়, বুজিবে তোমাৰ পাওঁ, আৰু কিবা স্তুতি নতি কৰিব হয় আমি অসুৰ সুৰ স্বভাৱে। প্ৰভু ভগৱন্তক কি স্তুতি কৰিম? একো নাজানো মূৰমতি, একো নাজানো প্ৰভু ভগৱানৰ নাম গুণ ক'বলৈ একো নাই। তথাপিও মনে প্ৰাণে কৃষ্ণৰ বাহিৰে বেলেগ ইষ্টত নাই বুলি ধৰি তেওঁৰ দুই এষাৰ কথা ক'লোঁ। বৰা দুটা ক'লে দহ মৰিখন কৰি চৰচত্ৰত ঠাই দিব, মহন্তৰ সমায় ধৰ্ম কৃষ্ণ প্ৰভু ভগৱন্তক মন নিচিনা মূৰমতিয়ে কি কৃষ্ণৰ গুণ গান। তথাপিও কৃষ্ণৰ এই যিখিনি কোৱা খাইছে, তাত বৰা দুটা হ'লে নিষ্কুণে ক্ষমা কৰি দিব বুলি আপোনাৰ খবৰ শ্ৰী চৰণত নত হৈ সেৱা জনাইছোঁ। কৃষ্ণ 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 অ হৰি, অ ৰাম কৃষ্ণ।